ফাইনেলি পালোহি টিলিঙা মন্দিৰ। বহুত দিন আহিম বুলি কৈ আহি পোৱা নাই। দাদাহঁতে চাকি লৈছে গৈ পেলাই চাকি গৈ কিনে ৰখাই চব বৌয়ে থালি চালি লৈ পূজা কৰিবলৈ টিলিঙা মন্দিৰ সেয়া কৰিবনে কি ক'ব? চাকৰি লাগে কাৰণে মই আকৌ বহুত দিন এবাৰ সোমাই পোৱা নাই কাৰণে এবাৰ সোমাবলৈ গৈছোঁ। চাকি লৈছোঁ সেই নহয় এইটো গোলাঘাটত এই হেৰি দেওপানী। মেইন গেটখন আপোনালোকক কৈছোঁ। আগফালৰ মেইন গেটখন চাইডত এইপাৰপৰা টিলিঙা বান্ধিব পাৰে মানুহে। পূজা চূজা কৰিলোঁ অলপ ফুট চুট লগাই দিলে মন্দিৰত। এয়াই হ'ল টিলিঙা মন্দিৰ চবচে ডাঙৰ মন্দিৰ আমাৰ তিনিচুকীয়াত। ঠিক আছে অঁ দেই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই টাটা।